কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ পাকঘৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি দাদা, ভাইটি, বৌ আহিছে, মানে মোক থ'বলৈ আহিলে। মই ঘৰত আছিলোঁগৈ, থ'বলৈ আহিলে। এতিয়া সেই মাছৰ টেঙা ৰান্ধিব লৈছোঁ। চাই থাকক আপোনালোকে। ভাজিছোঁ মাছ, বিলাহী, আলু। পানী দিলা নে? এতিয়া পানী দিছোঁ, উতলটো আহিব লাগিব। ইয়াত মাছত পানী দিয়া হ'ল। তাৰপিছত এতিয়া ভাত মাছৰ কেৰাহীখন অকণমান সৰু হৈছে, সেইকাৰণে জোহাললৈ লৈ আহিছোঁ। মানুহবোৰ মোবাইলত বিজি, ল'ৰা ছোৱালীয়ে খেলাত বিজি, তেনেকৈ আছে আৰু। ইয়াত বনি আছে মাছ, এয়া হৈছে ভাজি। আমাৰ জোহালখন এখন মাছৰ জোল দেই। মাছৰ জোল খাইছনে? কেনেকুৱা লাগিছে? মজা হৈছে। তয়ো ওলাও আমল খালি নে? খাই কেনেকুৱা পালি? মাছ চব খালো, এতিয়া খাই গৈ ঘৰলৈ যাওঁ। থাকিবি নি? থাক নহ'লে মোৰ লগতে পিছত যাবি আৰু স্কুল বাদ দে। বাই। ক'ত যোৱা শুন? অঁতৰাই দে। বাই। শুন বাই। গুণগুণ যা। তো দাদাহঁত গৈছে, দাদা, ভাইটি, বৌ। আমাৰ ছোৱালীকো যাবলৈ লাগে, তাই বহুত আমনি কৰি আছিলে। আজি হোৱা এটা ইনচিডেণ্ট আপোনালোকক আগত শ্বেয়াৰ কৰিম। আচলতে ঢকুৱাখানাত মই সিমান বেছিকৈ বজাৰলৈ গৈ পোৱা নাই। অকল এবাৰেই গৈছিলোঁ, তাকো মই ভিতৰৰ মাছৰ বজাৰৰ পৰা পাচলি বজাৰলৈ গৈ পোৱা নাছিলোঁ। আজি প্ৰথমবাৰলৈ বোলো সোমাই চাওঁ। মানে দুটা ছাইডে যাব পাৰি বুলি মই চিনি পাওঁ, আৰু চাগে যাব পাৰি, মই সিমান নাজানো। এটা SBI বেংকৰ ফালেদি যাব পাৰি, আৰু এটা মানে বাছ ষ্টেণ্ডৰ ফালেদি সেইফালেদি যাব পাৰি। মই মানে গ'লোঁ SBI ফালেদি। দাদাহঁতে ক'লে ইয়াতে গাড়ী ৰখাওঁ, যি আনো পটাপট লৈ আহে। তাৰপৰা ভাইটি, দাদা নাই যোৱা। তাৰপৰা বৌৱে মই দুইজনী গ'লোঁ আৰু গৈ পেলাই প্ৰথমতে SBI ফালেদি গ'লোঁ। গৈ পেলাই মাছ কিনিলোঁ। কিনি মেলি মাছ কিনোতেও হ'ল এটা কাণ্ড। আচলতে গোটেই চব মাছ তেনেকৈ চিনি নাপাওঁ। বৰালি মাছ চিনি পাওঁ, ডাঙৰ মাছবোৰৰ ভিতৰত। তাৰপৰা ৰূপচন্দা চিনি পাওঁ। আৰু ধৰক তেনেকৈ মানে অকণমান খেলি মেলিও লাগে। সদায় কিনা নহয় যে, ডাঙৰ মানুহবোৰে কিনি আনে, হাজবেণ্ডে নহ'লে খুৰাহঁতে কিনি আনেগৈ। তেনেকৈ অনা নহয় মানে, সেইটো কাৰণে কিনিলোঁ। তেনেকৈ কিবা ডাঙৰ মাছ এটাই কিনিছিলোঁ। পাছত গম পাইছেতো গাছ কাপ মাছ বুলি। তাৰপিছত কিনিলোঁ, বিলাহী কিনিলোঁ, কিবা কিবি কিনি মেলি ওলাই আহিব ল'লোঁ। এতিয়া পাহৰি থাকিলোঁ নহয় কোনটো ৰাস্তাইদি আহিছিলোঁ। তাৰপিছত এফালেদি গ'লোঁ। তাৰপৰা ভাবিলোঁ সেইফালেদি দেখিছোঁ ন, সেইফালেদি ওলাই নাহেচোন। আকৌ এফালেদি মানে 4 পাকমান ঘূৰিলোঁ, তথাপিও আমি অহা ৰাস্তাটো উলিয়াব নোৱাৰিলোঁ। তাৰপিছত ঘূৰি লাষ্টত সেই মানে বাছ ষ্টেণ্ডৰ ফালেদি ওলাইছোঁগৈ। ওলাই গৈ পাই মানে ঘূৰি আহিছোঁ। SBI সেইফালে অকণমান দূৰ হয় মানে, সেইফালে আহি ওলালোহি। ওলাই অহাৰ পাছত আকৌ মাছত ঠগ নেখালোঁ বাৰু, ভাল মাছেই পালোঁ। চবেই কৈছে আৰু। চাই যদি ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।